নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহিলোঁ ঘাটলৈ, বুটঘাট, মাজবাৰী ঘাট। মাজবাৰী ঘাট আহিছোঁ এতিয়া নাহিলি মজাকৈ বনাই ল'ব লাগে। চাই লওক জেগাবিলাক, চিটুৱেশ্যন চাওক, নদীয়ে কি অৱস্থা কৰিছে জেগা। আগত আছিলে ঘাট, ইয়াৰ পৰা 5 কিলোমিটাৰমান দূৰত। 2 বছৰ 3 বছৰ তেতিয়া 5 কিলোমিটাৰ পাৰ হৈ গুচি আহিলে। আৰু 2 বছৰ পাছত এইবিলাক জেগাও কি হয় ক'ব পৰা নাই। দেখিছে কি অৱস্থা, খৰি কাটি আছে। দেখুৱাই আছোঁ বাৰু ওচৰত গৈ। এইবিলাক হ'ল পাকোপাইন দিলেও কাম নাই। নদী যি নদী বালসুত নদীয়ে মালিক খৰি বেচিব নেকি? হা কিমান গাড়ী কিমানকৈ লৈছে? গাড়ী হ'ব নাই? গাড়ী কিমান খৰিটো পচা ন? কিমানকৈ চলি আছে গাড়ী এতিয়া? গাড়ীটো আছে মোটামুটি, আপোনাৰ ডাঙৰ হ'লেতো 3000 মান, সৰুবোৰ 2000। 3000 মানে এইটো মেজিক, মালটনা মেজিকটো ন? পাবলৈ নাইকিয়া হ'ল ন? হ'ব লাহে দিয়ে। এইবিলাক আপোনালোকে ৰাখি থৈছে খৰি? অঁ, আগত ইম্পৰ্টেণ্ট এইটো বস্তুটো, ডিব্ৰুগড় অহা যোৱা জেগাটো এইটোৱে আছিলে। এতিয়া কি কৰি পেলালে, কি জেগা কি কৰিলে দেখিছে। years later. টানা নাই, ময়ো টানা নাই, টানছে না? নাই মাছ নহয়। গম পাইছে জানো একো? ভৰিতে শিঙৰা মাছ এটা লাগিছিল, নহ'লে এনেকৈ ভৰি দিব নোৱাৰে। আহিলি এতিয়া ক'ত ঘপলাপ মাৰিলে তুমি? চিজনত হ'লে ইমান কষ্ট কৰিবলৈ দৰকাৰ নাই নহয় ন? খেৱালিতে ইমান মাছ পায়। যাবৰ আপুনি মেইন জেগাটোতে যাবৰ পুঠি আধাটো থাকি আহে তাই বৰ খালি জেগাটো বনাব লাগিব ন? এনেই ক'ত হ'ব? খেৰটো চাই যাওঁ ঐ, একদম ডাইৰেক্ট সেইখিনি মাছ মাৰো মাৰ না।
হুটত দিছে ন পুৰা হুটত মাৰি দিছে আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ ভাল পালে কমেণ্ট এটা আৰু লাইক এটা কৰি দিব ধন্যবাদ পুৰা হ'ল কি ক'ব আৰু